কিশোৰীৰ 16জন আৰক্ষী দেশত ধৰা পৰিছে কোভিড-19 পজিটিভ। দেওবাৰে স্বাস্থ্য বিভাগে প্ৰকাশ কৰা তথ্য অনুসৰি নেলি, জাগিৰোড আৰু মায়াঙৰ 25জন লোকৰ দেশত কোভিড পজিটিভ ধৰা পৰিছে। যোৱা 8 জুলাইত স্বাস্থ্য বিভাগে স্বাব সংগ্ৰহ কৰিছিল এই সকলো লোকৰ পৰা কোভিড-19 পজিটিভ ধৰা পৰা 25জনৰ ভিতৰত 16জনে নেলি আৰক্ষী চকীৰ আৰক্ষী। তাৰ বিপৰীতে 16জন অৰ্ধসামৰিক বাহিনীৰ জোৱান বুলি জানিব পৰা গৈছে। প্ৰকাশিত তথ্য অনুসৰি জাগিৰোডৰ 2জন আৰু মায়াঙৰ 1জন লোকৰ দেশত কোভিড পজিটিভ ধৰা পৰিছে। নেলি আৰক্ষী চকীৰ 16জন আৰক্ষী দেশত কোভিড পজিটিভ ধৰা পৰা পাছত মৰিগাঁও জিলাৰ আৰক্ষী অধীক্ষক SP ডক্টৰ নন্দ সিং আৰু জিলা উপায়ুক্ত ঋতুৰাজ বৰাই নেলি আৰক্ষী চকীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় আৰু আটাইকেইজনকে দলংঘাট কোভিড কেয়াৰ মডেল হস্পিটেললৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰে। जो नेली ओपिड पुलिस आउटपोस्टत टोटेल 16জন ওলাইছে। এটা আমি যোৱা 8 তাৰিখত লৈছিলোঁ, তেওঁলোকৰ চব কালেকশ্যন কৰিছিলোঁ। আমি PG 29জন কৰিলোঁ, তাৰে ভিতৰত 16জন আমি পজিটিভ পালোঁ। তেওঁলোকক আমি আমাৰ কোভিড কেয়াৰ চেণ্টাৰ দলংঘাট মডেল হস্পিটেললৈ পঠাইছোঁ। মুঠতে 24জন হৈছে। এইটো নেলি আউটপোষ্টত 16জন, CRPFত 6জন, পলাচমত 2জন। আৰু হাৰপৰা অভিষেক দাস, DNEWS ৰিপৰ্ট।